তো হেগেছ স্বাগতম তো মৃন্ময় ব্লগ। তো আজি যেহেতু গৰু বিহু উপলক্ষে আহিলোঁ তিতৌহঁতৰ মানে বৰ্তাহঁতৰ তাতে। তো এইফালে কামত লাগি আছে আৰু কি হয় গম পাব ভিডিঅ'টো আৰু সকলোলৈকে থাকিল শুভেচ্ছা মানে বিহুৰ। তো দিয়ক এতিয়া ভিডিঅ'টো চাই লওক কেনেকুৱা কি হ'ল। গৰু ৰখি আছে ইয়াত আৰু তাৰ মাজতে আহি গ'ল তপা পিঠা এটা লৈ, মানে আমাৰ ঘৰ পৰা আহিছে নেকি। আৰু এইফালে ধুনীয়াকৈ চাটৰ কামবিলাক কৰি আছে। এইফালে চাব পাৰে কেৰেলা, বেঙেনা, থেকেৰা সকলোবিলাক ইয়াত কটা হৈছে। আৰু এইফালে আমাৰ টপাও আছে, অলপমান লাগি মেলি দি আছে। চব দেখুৱাম, ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব। আৰু গৈছে এইফালে মাখিয়তী এইবিলাক গধূলি সময়ত লাগিব। আৰু এইফালে আছে চাট, চাব পাৰে দুডাল বনাই থোৱা আছে। এইটো আমাৰ গৰু নাই, তো বৰ্তাহঁতে ইয়ালৈকে আহিছোঁ। টপাই খাই আছে পিঠা। ছাগলীজনীয়ে পূৰা বেলেগকৈ চাই ফুৰিছে। এইফালে কি কৈছে মানে যিহেতু ই কেৰেলা, থেকেৰা, বেঙেনা এইবিলাক কুটি আছে, তো তাই ধুনীয়াকৈ চাই ফুৰিছে। তহঁতৰ বিহু নহয় মানে হওক দে তহঁতক। তো আমাৰ ছাগলী আছে মানে গৰু নাই। ছাগলীকেইটাকে অলপমান গা পাতে ধোৱা নাই, উপায় নাই। দ্বিতীয়টা গৰু এইফালে এয়া আৰু ভিতৰতো আছে ধুনীয়াকৈ। তো অলপমান পিছত ওলাই আহিব, তো তেতিয়া ধুনীয়াকৈ দেখুৱাম গৰু বিহু উপলক্ষেটো। চাওক না সৰু সৰু পোৱালি, ৱাও দিয়ক ধুনীয়াকৈ চাই আছে, মই ৰখি আছোঁ। আৰু এইফালে চাওক বগা পোৱালি আছে আৰু ইয়াতে কিটো কৰিব, ঘৰতে আছে। এইফালে আমাৰ টপাও আছে। আজি কি বিহু টপা? হে কি সেইটো কওঁ হে কি কৰিছে নাজানো। দুইটা সৰু সৰু মানুহ, সৰু ছাগলী সৰু নাজানো আৰু দিয়ক উপায় নাই। তো এতিয়া এইফালে জাতিলাও কুটা আৰম্ভ হৈ গৈছে, চাব পাৰে। তো এইটো চাইডে অলপ অলপকৈ পূৰা ৰেডি হৈছেগৈ, চাব পাৰে। তো এইফালে জাতিলাওটো দিয়া আছে, কাটি আছে। তো এইবিলাক মানে মেল খাই যাবৰ কাৰণে অলপমান সেকি লয়। এইফালে চাব পাৰে, তো অলপমান দেখুৱাই দিছোঁ। তো এইটো এনেকুৱা হ'বৰ কাৰণে গম পাইছে। এইফালে সেকা হৈ গৈছে, অকল গুড়িকণ এইকণতে, অকল এইফালে নহয়, অকল সেইকণ। তো এইটো চাইডে ধুনীয়াকৈ চব ৰেডি হৈ গৈছে। এইফালে অকল সেকি আছে। এইফালে কেৰেলা আৰু এইফালে থেকেৰা আৰু হালধি আৰু তিয়ঁহ আৰু বেঙেনা পূৰা ৰেডি হৈ আছে। এইফালে গৰু এতিয়া গাইছ, এইফালে চাওক না ছাগলী টমটমৰ ওপৰত দিয়া, উপায় নাই। তো এইফালে এয়া আৰু ভিতৰত আছে। তো আহি লওক ধুনীয়াকৈ দেখুৱাম ভিডিঅ'। তো গাইছ এতিয়া পূৰা ধুনীয়াকৈ এয়া চাব পাৰে চাট চিলোৱা হৈছে, গম পাইছে মজা। তো এইফালে আমাৰ চাট পূৰা ৰেডি হৈ গ'ল, গম পাইছে। আৰু এইফালে ৰেডি হ'ব আৰু এইফালে মোৰতো মই চিলোৱাটো পূৰা ৰেডি হৈ গ'ল দিয়ক। তো এইফালে আমাৰ টপায়ো ধুনীয়াকৈ চাব পাৰে। তো পোৱালিটো এইবাৰ প্ৰথম বিহু, গম পাইছে। এখন ঢোলটো ভালকৈ আনিলে আৰু এতিয়া পূৰা ধুনীয়াকৈ বজাই আছে। আৰু এতিয়া আমাৰ কামবিলাক হ'ব। তো হেপী গৰু বিহু দেই, ধুনীয়াকৈ থাকিবি, তহঁতৰ কামবিলাক এতিয়া হ'ব। তো আহি আছে, অঁ হ'ব দে দেই। এইফালে পোৱালিটোও ৰখি আছে, ভাবিছে কি হ'ব। তো আজি তহঁতৰ বিহু দেই। তো এইফালে মাকজনী আছে, গম পাইছে। আহি আছে ধুনীয়াকৈ গা পা ধুৱাব এতিয়া, তহঁতক ক'লোঁ। তো আহি গৈছে। তো এইফালে হালধি পূৰা ৰেডি। এতিয়া এইটো ছাগলীটো ক'ত হৈছিলে চব পিঠিত উঠি গৈছে, মানে ফূৰ্তিতে। বেলেগ হেৰি আছে। তেনেকেই পোনপ্ৰথমতে হালধি অলপ সানি লোৱা হ'ল। হালধি তো এইফালে ধোৱা আৰম্ভ কৰিছে আৰু আমাৰ ছাগলীকেইটাক অলপমান ফুট এটা দি থৈ আহোঁ। হ'লে ফুট এটা লৈ লওঁ, তই লৈ ল। অঁ দি দিলোঁ, হালধি অকণ সানি দিলোঁ। এতিয়া ব'লক ধুনীয়াকৈ চাট মাৰোঁ কিবা কিবি। আৰু এইফালে আমাৰ টপায়ো ধুনীয়াকৈ সানি আছে। এইফালে পোৱালিটো দিয়া হৈছে আৰু পোৱালিটোৰ গাটো ধুনীয়াকৈ সানি দিয়া হৈছে এইফালে। তো মই জাষ্ট ভিডিঅ' কৰি আছোঁ, গম পাইছে। তো এতিয়া মই অলপমান সানি দিমগৈ ৰ'ব। তাৰপা
খুচি চাওক আমাৰ মানে গা পা ধুৱাবলৈ মানে গৰু গা পা ধুৱাবলৈ মানে কোনো পুখুৰী নাই তো আছিলে আগৰ মানে পুতি মানে বহুত দিনৰ আগতে আছিলে তো এইবিলাকত এতিয়া পানীও নাই আৰু মানে নদীলৈ যাবলৈও মানে বহুত দূৰ তো তাকে পাইপেই কামবিলাক চলিব লাগিব তো তেনেকৈ এইফালে পাইপে ধোৱা আৰম্ভ হৈ গ'ল। তো এইফালে এজনী তেনেকৈ ধোৱা হ'ল তো এইটোকে তেতিয়া বান্ধি দিয়া হ'ব তাত চাট মৰা আমাৰ ছাগলীকো ধুনীয়াকৈ সেইফালে গা পা ধুই দিয়া হ'ল এয়া এতিয়া ৰ'দত শুকাই থাকক তেতিয়া আমি এইফালে যাওঁ বোলে এতিয়া চাট মৰা হ'ব তো ধুনীয়াকৈ দেখুৱাই আছোঁ বাঢ়ি যা বছৰে বছৰে বাঢ়ি যা বছৰে 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 বাঢ়ি যা বেঙেনা খা কেৰেলা খা হালধি খা বটখাৰ খা কেৰেলা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু লাও খা বেঙেনা খা তিয়ঁহ খা হালধি খা বটখাৰ খা কেৰেলা খা বছৰে বছৰে বাঢ়ি যা। তো গাইছ সেই আছিল দিয়ক ভিডিঅ' তো বহুতো কাম আছে এইবিলাক ৰাতিলৈ হ'ব মানে গধূলি সময়লৈ নতুন পঘা দিয়া হ'ব বিচনী মৰা হ'ব মানে সকলো কাম কৰা হ'ব তো এইটো গধূলি সময়লৈ হ'ব আমাৰ কাম চাই কিবা এটা কৈ দিব শুনক শুনিলে তো বিহু শুভেচ্ছা দিছে তো বাই বাই নেক্সট ভিডিঅ' আহিব হ'ব এটা সৰু ভিডিঅ' তো সেই আছিল তো হ'ব বাই।